আজি সমগ্ৰ অসমত এটা ঐতিহাসিক এটা কাম আৰম্ভ হৈছে। এইটো হৈছে যিটো নেকি স্বনিৰ্ভৰ নাৰী যিটো আঁচনি লোৱা হৈছে ফ্লেগশ্বিপ প্ৰগ্ৰাম সমগ্ৰ অসমত। তো এই প্ৰগ্ৰামটো আজি শুভাৰম্ভ হৈ গ'ল। তো ইয়াত মানে অসমৰ 100টা চেণ্টাৰত বিভিন্ন আমাৰ আৰণ্যাই গামছা বিভিন্ন জনগোষ্ঠীৰ যিবিলাক এতিয়াৰ আছে এইটো মানে কিনাৰ কাৰণে চৰকাৰীভাৱে যিটো ব্যৱস্থা লৈছে এইটো আমি প্ৰথমতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু হেণ্ডলুম মিনিষ্টাৰ দুইজনকে ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰকে ধন্যবাদ জনাইছোঁ, কাৰণ এনেকুৱা সিদ্ধান্ত আগত হোৱা নাছিলে। আৰু এইটো হোৱাৰ কাৰণে এতিয়া আমাৰ যিবিলাক শিপিনী আছে, যিবিলাক উইভাৰ্ছ আছে, বহুত দিনৰ পৰা কাপোৰ বৈ আছে। মাজতে তেখেতসকলে বিভিন্ন দালাল শ্ৰেণীৰ কাৰণে যিটো দাম পাব লাগিছিলে এইটো পোৱা নাছিলে আৰু বহুত মাৰ্কেট চেলেঞ্জ বহুত সময়ত হৈছিলে। তো এতিয়া সেই মাৰ্কেট চেলেঞ্জটো নাথাকিব। যোনে অলপ বেছিকৈ প্ৰডাক্ট কৰে তেখেতসকলে কমাৰ্চিয়েলি বিক্ৰী কৰিব পাৰিব আৰু নহ'লে এই চেণ্টাৰবিলাকত তেখেতসকলে বিক্ৰী কৰিব পাৰিব আৰু ডুপ্লিকেচিটো কমি যাব যিহেতু GI টেগিং হৈ গ'ল। তো তেনেকুৱা বহুতখিনি কাম হেণ্ডলুম ক্ষেত্ৰত আজি হৈছে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে গ্ৰাম্য অঞ্চলত আমাৰ খেতিৰ বাহিৰে বহুত সময়ত মহিলাসকলৰ ছেকেণ্ড অপশ্যন হিচাপে কাম থাকে বিভিন্ন কাপোৰ বোৱাটো। চ' এই কাপোৰবিলাক বিক্ৰী কৰিবৰ কাৰণে যিহেতু এটা ভাল এটা আউটলেট ক্ৰয় কৰাৰ কাৰণে কিনাৰ কাৰণে এটা বনাই দিছে চেণ্টাৰ, এইটো বহুত ভাল হৈছে আৰু সেইটো মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত সকলো বিটিয়াৰবাসীক অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলো যাতে ভোগালী বিহু এইবাৰ ভালকৈ সকলো এণ্টাৰটেইন কৰিব পাৰে আৰু এইটো এটা জাতীয় উৎসৱ হিচাপে বহুত বছৰৰ পৰা আমি সকলো চেষ্টা কৰোঁ কি ভালকৈ পালন কৰিবৰ কাৰণে, কিন্তু বিভিন্ন কাৰণত কেতিয়াবা কিবা ভাল বেয়া পৰিৱেশ হয়, কিবা হয় উদযাপন কৰিব নোৱাৰে। এইবেলি খুব এটা সুন্দৰ পৰিৱেশ। মই আশা ৰাখিছোঁ আমাৰ জাতীয় উৎসৱ ভোগালী বিহুটো আমাৰ মাঘ দমাচী সেইটো খুব ভালকৈ চবে পালন কৰিব পাৰিব, মই এইটো আশা কৰিছোঁ।